हेलो गाइस मोर आन এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা স্ক্ৰিন প্ৰিন্টিংৰ ভিডিঅ'। এজো কাপোৰত কেনেকৈ স্ক্ৰিন প্ৰিন্ট কৰা হয়, স্ক্ৰিন প্ৰিন্টনো কি হয়, কেনেকৈ কৰা যায়, কাপোৰত কেনেকৈ এটো ব্যৱহাৰ কৰে, হে সকলোবোৰ আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো চাই থাকক। হেল্ল', আজি স্ক্ৰিন প্ৰিন্টিংৰ আৰু এটা ভিডিঅ' দিবলৈ লৈছো। আজি মই মেৰুন কালাৰত কৰিম কাপোৰ এজোৰ। তাকে আৰম্ভ কৰিম বুলি কৈছো। মোৰ লগত এজনী ভণ্টিও আছে, মোক হেল্প কৰি দিব তাই। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। ষ্টাৰ্টিঙৰ পৰা কেনেকৈ কৰা হয়, কালাৰ চালাৰ কেনেকৈ মিলোৱা হয়, সকলোখিনি দেখাম। তো চাই থাকিব ভিডিঅ'টো। এই প্ৰথমতে পেপাৰ পাৰি লোৱা হৈছে যাতে কালাৰটো লাগি নধৰে তলত, সেইকাৰণে পেপাৰ পাৰি লোৱা হৈছে। কালাৰটো যাতে স্ক্ৰিনখনৰ সাইডত লাগি না যায় তাৰ কাৰণে সুবিধা অনুযায়ী টেপ মাৰি লোৱা হৈছে। কালাৰখিনি মিক্স কৰি ল'ম, চিলভাৰ কালাৰ কৰি। মই এনেই বাটিত কালাৰ মিক্স কৰোঁ, কিন্তু আজি মই মানে এইটো খালী হৈ গ'ল বটল চিলভাৰ কালাৰ, নতুন এটা খুলিছোঁ। তো আজি ভাবিছোঁ মই পুৰণা বটলটোতে কালাৰখিনি ৰিডিউচাৰ দি মেলি মিক্স কৰি লওঁ। কালাৰ কিছুমান কালাৰ মানে অলপ কিনোতে পাতলা থাকে, কিছুমান বেছি ডাঠ থাকে। তো কালাৰটো চাই পেলাই আমি অইলটো মিক্স কৰিব লাগে। মোৰ এইটো বেছি ডাঠ আছিলে, গতিকে মই অলপ অইল দিছোঁ। মই এখন স্কিনত কৰিম এইটো ফুলত। টেপ মাৰি লৈছোঁ নিজৰ সুবিধা মতে, যেনেকৈ সুবিধা হয় যোনে যেনেকৈ মাৰে আৰু। এতিয়া ভাবিছোঁ আৰম্ভ কৰোঁ। এডাল ব্ৰাছডাল ইমান মানটো আমি চাদৰ চিলামে, গতিকে জোখটো চাই ল'ব আপোনালোকে। তাৰপিছত কালাৰটো দিওঁতে কালাৰটো ফুলটোৰ ওপৰত নিদিব, এই টেপ যে মাৰিছোঁ তাৰ ওপৰত কালাৰটো দিব। ফুলটোৰ ওপৰত দিলে মানে বেছি ডাঠ হৈ যায় যে, এনেকৈ স্ক্ৰীনটো ধৰি ল'ব, যেনেকৈ যাৰ সুবিধা হয় আৰু। তাৰপিছত ব্ৰাছডাল এনেকৈ ফ্লেট কৰি ল'ব আৰু জোৰত 3-4বাৰমান ফুলটোৰ ওপৰত মাৰিব। যিমান জোৰ দিব সিমান ধুনীয়া হ'ব ফুলটো। এতিয়া চাব ফুলটো কিমান ধুনীয়াকৈ উঠি আহিব।
আমাৰ চাদৰখন এয়া কমপ্লিট হৈ গ'ল, খুব ধুনীয়া লাগিছে। চাদৰখন হৈ গৈছে, এতিয়া মই মেখেলাখন কৰিম। চাদৰখন ইয়াতে মেলি থৈছোঁ। কম সময়তে হয় যদিও কষ্টও আছে, খুব সাৱধানে কৰিব লগা হয়। এই হাতত ৰং লাগি গৈছে। ৰঙৰ পৰিমাণ, অইলৰ পৰিমাণ এইটো জানিব লাগিব জোখটো। আৰু এই মেখেলাখনো সম্পূৰ্ণ কৰি হৈ গ'ল, যিহেতু অৰ্ডাৰ আছে সেইকাৰণে চিলোৱা হোৱা নাই। আৰু এইযোৰ আমাৰ কাপোৰ ৰেডি হৈ গ'ল, খুব ধুনীয়া লাগিছে কাপোৰযোৰ, খুব এটা গৰ্জিয়াছ লুক দিছে, দেখিছে আপোনালোকে। কাপোৰযোৰ হৈ গ'ল, কমপ্লিট হৈ গ'ল। এইটো আচলটো। আৰু এইযোৰ মোৰ নিজৰ নহয় বাৰু, অৰ্ডাৰ আছিলে। স্ক্ৰীন প্ৰিণ্টিঙৰ বিষয়ে কিবা জানিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। স্ক্ৰীন, কালাৰ, তাৰপিছতে ৰিডিউচাৰ সকলোবিলাক মোৰ লগত পাব। আৰু কাপোৰ থাকিলেও পাব। এইযোৰ কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, নমস্কাৰ।